আমাক সহায় কৰিব, আমিও সিহঁতক সহায় কৰিম। বিটিচি বাহিৰৰ 12টা সমষ্টিত আমি সকলো পলিটিকেল পাৰ্টিক আমি অনুৰোধ কৰি আহিছোঁ, ৰাইজৰ দল হওক, জাতীয় পৰিষদ হওক বা কংগ্ৰেছ হওক বা AIUDF হওক বা CPM হওক, আমাৰ বিটিচি এই আমাৰ 12টা চিটত যাহাতে কোনো পলিটিকেল পাৰ্টিয়ে প্ৰাৰ্থিত্ব নিদিয়ে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। সেইমতে যদি চলে আমি বিটিচি বাহিৰত 28টা সমষ্টিত বহুত সহায় কৰিব পাৰিব। ওদালগুৰি টাউনত ইয়াত আমাৰ BPF দলৰ CWC মিটিং হৈছে। কিছুমান বিষয় লৈ মানে আমাৰ সেইটোৱে আগন্তুক নিৰ্বাচনটো লৈ পেলাই আমি আজি দলৰ CWCটো বহিছোঁ। ইয়াত আমাৰ এটাই ডিচিশ্যন হৈছে, এটা মানে 2-3টামান আমি আলোচনা কৰিব লগা হৈছে বাধ্যতা, যিহেতু BJPয়ে UPPL, AGP আৰু BJP আগন্তুক এছেম্বলি নিৰ্বাচনত মানে এলায়েন্সটো থাকিব BPF দলৰ লগত নাই বুলি ঘোষণা কৰি আছে ৰঞ্জিত দাস ডাঙৰীয়া বা আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বহুত MLA MP বা মন্ত্ৰীসকলে কৈ আছে। সেইকাৰণে আমি চৰকাৰত আছে এতিয়াও আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত কৈছে, এতিয়াতো চৰকাৰ চলি আছে হয়, BJP, BPF আৰু AGPৰ চৰকাৰ চলি আছে এতিয়াও দিছপুৰত। সেই চৰকাৰ চলি থকাৰ সময়তে আগন্তুক নিৰ্বাচনটো লৈ পেলাই যিবিলাক মন্তব্য হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰঞ্জিত দাসৰ বা বিভিন্ন MLA মন্ত্ৰীসকলৰ BJPৰ, তো আমি চিন্তা কৰিবলৈ বাধ্য হৈছে যে সঁচাকৈ সেইটোৱেই হয়, তেতিয়াহ'লেতো BPF হিচাপে আমি নতুন ৰাস্তা ওলাবই লাগিব, উপায় নাই। তো BJPয়ে যিহেতু আমাৰ লগত নাথাকিব বুলি কৈছে, UPPL লগত এলায়েন্সত থাকিব বুলি বাৰে বাৰে ৰিপিট কৰি আছে। সেইকাৰণে আমিও BPF হিচাপে কংগ্ৰেছৰ লগতো আমি আলোচনা কৰিছোঁ, UDFৰ লগতো আলোচনা কৰিছোঁ, ৰাইজৰ দলৰ লগতো আলোচনা কৰিছোঁ, জাতীয় পৰিষদৰ লগতো আলোচনা কৰিছোঁ, CPMৰ লগতো আলোচনা কৰিছোঁ। মুঠতে anti-BJP যিমান ৰাজনৈতিক দল আছে অসমত চবৰ লগত আমি আলোচনা কৰিছোঁ। আৰু আমি এইফালে মহাজোঁট একটা আছে আৰু এইফালে আঞ্চলিক শক্তি আমাৰ ৰাইজৰ দল আৰু জাতীয় পৰিষদ আছে। তো ইহঁতৰ লগত মানে এই দুটা মহাজোঁট আৰু আঞ্চলিক শক্তিৰ লগত, আঞ্চলিক দলৰ লগত কোনটো দলৰ লগত থাকিলে আমাৰ BPFৰ কাৰণে বেছি ভাল হ'ব, সেইটো আমি আকৌ এবাৰ কোৰ কমিটিত আলোচনা কৰিম। কোৰ কমিটি আমাৰ 12জনীয়া কোৰ কমিটি আছে, ইয়াত আকৌ আমি আলোচনা কৰিহে এফালে মহাজোঁটৰ লগত হয় বা আঞ্চলিক শক্তিৰ লগত হয়, সেইটো আমি কাঠাং কৰিব পাৰিব। আজিৰ দিনত আমি এইফালে আছে বা এইফালে আছে এইটো ক'ব নোৱাৰে। যেন হওক BJPৰ লগত যে একদমবাৰে নাই, সেইটো ইনডাইৰেক্ট কাঠাং হোৱা নিচিনা। নাই, কোৰ কমিটিত নহয়, আজি কোৰ কমিটিত বহা নাই CWC। তাৰমানে BJPয়ে যিহেতু আজিৰ চৰকাৰৰ দিনত কথা কোৱা নাই, আগন্তুক নিৰ্বাচনত ইহঁতে কৈ আছে BPFৰ লগত নাথাকিব, UPPLৰ লগত থাকিব বুলি বাৰে বাৰে ঘোষণা কৰি আছে। সেইকাৰণে আমিও আজি বাধ্যতা হৈছে যে BPFে তেতিয়াহ'লে যিহেতু BJPয়ে আমাক নালাগে বুলি কৈছে, সেইকাৰণে আমি BPF হিচাপে anti-BJP যিমান ৰাজনীতি পাৰ্টি আছে অসমত সিহঁতৰ লগত আমি আলোচনাত বহি আছোঁ। মানে ফাৰ্ষ্ট উইকৰ ভিতৰত বা কেইদিনৰ মুঠতে অতি সোনকালে আমি আমাৰ BPF দলৰ কিবাটো কি বুলি কয় স্থিতিটো আমি স্পষ্ট কৰি দিম। এইটো আলোচনা কৰিবলৈ খুব ভাল, থাৰ্ড সত্ত্বেও বা কিবা কিবিবিলাক আলোচনা কৰিবলৈ খুব ভাল। আমি কৈছোঁ চৰকাৰ এতিয়াও চলি আছে, আগন্তুক নিৰ্বাচনটো লৈহে BJPয়ে কৈ আছে। ইহঁতে খেদাই দিয়া নাই কিয়? যদি সাহস আছে খেদাই দিয়ক আমাক, কিন্তু খেদাই দিয়া নাই, আমাক খেদাই দিয়া নাই, কিন্তু গালি পাৰি আছে বেয়াকৈ আমাক।
কিয় ওলাই নাযায় সাহস আছে যদি আমাক ওলাই দিয়ক সাহস আছে যদি আমাক ওলাই দিয়ক কিয় ওলাই নাযায় যদি ইলেকশ্যনত BPF-ৰ ভাল হয় আৰু DPF-ক যদি BJP বিচাৰে BPF-ৰ লগত আকৌ মিত্ৰতাৰ সম্ভাৱনা আছেনে নাই এইটো কি বুলি কয় আমাৰ বড়ো ভাষাত ভাল কথা আছে এইটো আমি অসমীয়াত কেনেকৈ ক'ম ৰে ইম্পচিবল নেকি এইটো পচিবল নহয় এইটো ইমান কষ্ট ইমান আমাক যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে আজি প্ৰশাসনৰ থ্ৰদি কোনো BPF দলৰ কৰ্মীসকলে ঘৰত সোমাব নোৱাৰে ডাইৰেক্ট যিসকলে মুঠতে ঠিকাদাৰ হওক কিবা হওক যিসকলে NDMP খেদাৰে আজি BPF-ক ছাপৰ্ট কৰিছিল এইসকলৰ ওচৰত